Hey दोस्तों, वेलकम टू माय यूट्यूब चैनल रॉकी। आज मैं गुवाहाटी आइसु। गुवाहाटी মানে দুর্গা পূজা চাব গুৱাহাটীত বহুত মানুহ আছে আৰু তো বলো এয়া আমি দেখাবলৈ চেষ্টা কৰিম। তো আহক এতিয়া আমি দেখাই দি আছোঁ। এই বা ইমান মানুহ, বাপৰে বাপ, কি বা এই দুদিন হোৱাই নাছিলে ইমান মানুহ, আজি ইমান মানুহ, বাপৰে বাপ, ইমানে মানুহে খালি চাই থাকে আমাৰ ফালে যে কি কৰি আছে ল'ৰাটো, কি বনাই আছে, ষ্টেণ্ড দি কিনে কেমেৰা দি কিনে কি বনাই আছে। যাবই পৰা নাই আমি মন্দিৰৰ ভিতৰত। তো এইখিনিলৈকে লাষ্ট আহি পালোঁ। অকণমান সোমাই যাম বুলি ভাবি আছোঁ, পূজাটো কৰি আহোঁ। কেনেকুৱা লাগে আপোনালোকে চাওক, আহক দুৰ্গা পূজাত। বছৰে এদিনহে চাব লাগে অলপ চলপ, আহক, আহি যাওক আপোনালোকেও। এই চাওক না, সোমাবই পৰা নাই, কিনো কি হ'ব এনেকুৱা হ'লে কওকচোন আপোনালোকে। কাক যাব দি আছা, যা না এইফালে চোৱা। আহক, এইটো মই সোমাই আছোঁ, চাই লওক, ইমানে ধুনীয়া নাজাৰা। কি ধুনীয়াকৈ সজাইছে, আপোনালোকে আহি কিনে চাই যাওক না আমাৰ দুৰ্গা পূজাটো কেনেকুৱা লাগে। এইটো চাওক, চাওক। এতিয়া মই দুৰ্গা পূজা এই মন্দিৰৰ নামখিনি মই দেখাই দি আছোঁ, চাওক। অকণমান জুম কৰি ভালকৈ দেখাই দিলোঁ। তো আহক, লাহে আমি সোমাই যাওঁ, অলপকৈ সোমাই যাই আছোঁ। চাওক কি নাজাৰা, ইমানে ধুনীয়াকৈ সজাইছে, ইমানে ধুনীয়াকৈ সজাইছে, কি ক'ব। ইছ ৰাম, চাওকচোন, ইমানে মজা লাগিছে, ভাল লাগিছে মনটো, বা কি মজা হেচ। তো আহক আপোনালোকেও, জলদি আহি যাওক। আজিতো শেষে হ'ল, আজি ফাইনেল ডেট। আজি আমি আহিছোঁ মানে কিহৰ কাৰণে জানেনে? ইয়াৰ আগতে মই এই ব্লগিং এৰিছোঁ, সেইটো হ'ল এই পূজাৰে ব্লগিং এৰিছোঁ। ব্লগিং এৰিছোঁ মানে এই 2 দিনমান মানুহ হোৱা নাছিল, মানে আজি ইমান মানুহ হৈছে, কি ক'ব আৰু। আজি ফাইনেল ডেট হয় ন, আজি ইমানে মানুহ হৈছে, বাপৰে বাপ, ভৰি ৰাখিব জাগা নাই। তো সেই বুলিহে আমি এতিয়া আহিছোঁ দুৰ্গা পূজাত। বৰপেটাৰ পৰা গুৱাহাটীলৈকে আহিছোঁ, গুৱাহাটীলৈকে ৰাওনা হৈ গ'লোঁ আমাৰ এই দুৰ্গা পূজাখন চাবলৈ। তো চাওক, যদি সকলোৰে ভাল লাগে, এইটো আৰু কিমানেই ক'ম, আপোনালোকেতো গমেই পায় কি ক'ম বুলি ভাবিছোঁ। মানুহ চাওক না, কিমান মানুহ, হাজাৰ মানুহ, চাওকচোন, কি ইমান মানুহ। নকওঁ, একো নকওঁ, আহক আপোনালোকে অলপ চাই যাওক। ইমান কষ্ট কৰি কিনে ভিডিঅ' বনাই আছোঁ, ইমানে কষ্ট, কি ক'ম আৰু আপোনালোকক ক'বলৈ একো নাই মোৰ। চাওকচোন, মন্দিৰটো চাওক না, মন্দিৰটো চাওক। পাব্লিকৰটো দূৰৰ কথা কৈছোঁ, মন্দিৰটো চাওক, ইমানে ধুনীয়াকৈ সজাইছে, ইমানে ধুনীয়াকৈ। ওপৰৰ চিলিংখন চাওক না, মেজিক লাইট চাইট লগাই পূৰা কি মজা লাগছে। আৰু এই চাওক, পাব্লিক চাওক, ইমানে পাব্লিক চাইছেনে? আগুৱাই যাবই নোৱাৰি। ফাইনেল ইয়াতে মই আছোঁ। আপোনালোকে কওকচোন, কোনটো মই যদি ক'ব পাৰে তাক মই 10 টকাকৈ দিম। 10 টকা নহয়, 1000 টকা দিম। আপোনালোকে যদি ক'ব পাৰে কমেণ্টত কোনখিনিত আছোঁ, মই কমেণ্ট কৰি কিনে কওক কোনখিনিত আছোঁ। আহক মোৰ পিছে চব আমাৰ গুৱাহাটী চিটি বেলতলা লক্ষী মন্দিৰখিনি গোটেই ঠাইখিনিত মই যাম আৰু আপোনালোককো দেখাই দিম। মই চিনি আহিম, আপোনালোকেও চিনিব পাৰিব, যাতে আপোনালোকে মোৰ ভিডিঅ' চাই কিনে লাহে আহিব পাৰে।
তো চাওক মই গোটেই ঠাইখিনি লাহে লাহে দেখাই দিম তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চ' দোস্ত ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ মানে এতিয়া মই যাবই পৰা নাই ইমানে ভিৰৰ কাৰণে বাপৰে মই তাতে ভইচ কৈছোঁ হা ভইচ কোৱাৰ কাৰণে মোৰ ভইচখিনি শুনাই নাপায় মানুহৰ শব্দৰ কাৰণে ইমানে শব্দ বাপৰে কি মানুহৰ কাৰণে ন যাবই পৰা নাই মানুহৰ কাৰণে যাবই পৰা নাই আহক তো ইয়াৰ পৰা অকণমান গুচি যাই আছোঁ মই অলপ ঠাণ্ডা ঠাইখিনিত যাম মই যাই কিনে অকণমান আপোনালোকক কিবা এটা কথা ক'ম আহক চ' ফাইনেলি তাৰ পৰা আমি গুচি আহিলোঁ গুচি আহি কিনে ইয়াতে মই অকণমান ভিডিঅ' শ্বুট কৰি আছোঁ মানে কি তাতে কথাটো দূৰৰ কথা ভৰি ৰাখিবৰ কাৰণেও জাগা নাই কি কৰিম এতিয়া মই বুজি পোৱা নাই মই ব্লগখন বনাম কেনেকৈ পূৰা কৰিম কেনেকৈ আপোনালোকক দেখাম কেনেকৈ এইখিনি মোৰ ভিডিঅ' তো বলকচোন আৰু একবাৰ যাই কিনে চাই আহোঁ কেনেকুৱা হয় তো আহি গ'লোঁ এয়া চাওক মানুহে আৰু কি ক'ম এই পুলিচকেইটা চাওক না কি কৰি আছে তাতে সব ফাইনেলি এতিয়া মই চব মানুহ চব দেখাই দি আছোঁ আমাৰ দুৰ্গা পূজাৰ মানুহ ইমানে মানুহ হয় চাওকচোন কিমানে মানুহে বা মানুহ চাই পগলা হৈ গৈছোঁ মই ইমানে মানুহ ভৰি ৰাখিবৰ কাৰণে জাগা নাই ভৰি যে পেলাম ভৰি ৰাখিবৰো জাগা নাই ইমানে মানুহ কি কৰিব আৰু দুৰ্গা পূজাখন এনেকুৱাই হয় এইটো হ'ল আমাৰ মন্দিৰ লক্ষী মন্দিৰ হয় ভাই কিনো বলকচোন অকণমান সেইফালে যাই কিনে আমিও দেখাই দিওঁ কেনেকুৱা লক্ষী মন্দিৰৰ জাগা আৰু ঠাইখিনি কেনেকৈ দেখাত চব এতিয়া দেখাই দিম আপোনালোকক I'm stuck in limbo, nothing works in my head. I'm moving so slow, shadows lurk all around. In my sorrow, can't focus, I'm distracted. And বলকচোন এই আগত বোলে দুটা এটা হেৰি দুখীয়া মানুহ পৰি আছে চাওঁ কিবা দিব পাৰোঁ নেকি সিহঁতক বলক এই চাওকচোন মই দেখাই দিছোঁ এনেকুৱা কি বেয়া লাগে বহুত বেয়া লাগে এইবিলাক চাই কিনে তো আহক কিবা এটা দিওঁ আহক মোৰ পিছে চাওক কেনেকুৱা দেখাত সেইবিলাক মানুহ কি হ'ব চবে প্ৰণাম নমস্কাৰ দি আছে কিমানখিনি মানুহ চব চবেই সৰু ডাঙৰ চবেই দি আছে 10 টকা 5 টকা যিমান যোনে পাৰে আৰু সেইটো চাওক এইটো আমাৰ বুঢ়ী মাৰ হালত চাওক সৰু এটা চুলি লৈ কিনে কি কৰি আছে আহক ইয়াক কিবা এটা দিওঁ আহকচোন মোৰ পিছে হৈ গ'ল দুটাক দিলোঁ আৰু নাইতো আৰু ক'ৰবাততো দেখা নাই আৰু কেনেকৈ দিম দিবই নোৱাৰিম তো এইখিনি আছিল অলপ খাতাৰনাক চিন আছিল তো কি কৰিম দুখীয়া মানুহ চাই কিনে ভাল নালাগে ন আমিও এবাৰ দুখীয়া আছিলোঁ নাথাকা নহয়
আজি আমাৰ বহুত হৈছে, ভগৱানে বহুত কিবা কিবি দিছে। তো আপোনালোকেও যাতে দোৱা কৰে মই অলপ ফেমাছ হ'ব পাৰোঁ। আপোনালোকেতো নকৰেই। আমাৰ এই দুৰ্গা পূজাখন বছৰৰ একদিনা হয়, দুৰ্গা পূজা একদিনা হয়। এই ভিডিঅ'টো মই বনাই দি আছোঁ, আপোনালোকে যে ছাপোৰ্ট নকৰে তো মই কেতিয়াও উঠিব নোৱাৰিম। অকণমান ছাপোৰ্ট কৰক, দেখাই দিম আৰু ভাল ভিডিঅ' আনিম, আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তো আপোনালোকে অলপ শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক, সেয়ে লাগে। ইমান ভিৰত, আৰু এটা কথা ইম্পৰ্টেণ্ট কথা ক'লোঁ, ইমান ভিৰত মোৰ মাইকেৰে ভইচ বনাইছিলোঁ, ভইচ শুনাই নাপায়, ভইচবিলাক একেবাৰে শুনাই নাপায়। এতিয়া কি কৰোঁ, লাষ্টত উপায় নাই, মোৰ ভইচ অফ কৰি কিনে ঘৰত আহি বেলেগ ভইচ দি কিনে মই বনাই আছোঁ। তো এয়ে হ'ল আমাৰ দুৰ্গা পূজাৰ মানুহ। পূজাটো ইমানেই ডাঙৰ হয় আৰু ইমানেই মানুহ হোৱাৰ কাৰণ আছে। মানে কি, বছৰে একদিনাহে চবচে আটাইতকৈ ডাঙৰ পূজা হ'ল দুৰ্গা পূজা, হয়নে নাই? সেইকাৰণে ইমান মানুহ হয়। আৰু আমাৰ এই লক্ষী মন্দিৰত আহক, আহি কিনে ভগৱানৰ আশীৰ্বাদ লৈ যাওক, চব কিবা কিবি লৈ যাওক, আৰু কি আছে। তো ফাইনেলি ভিডিঅ'টো বহুত ডাঙৰ হৈ যাইছে। মই ভিডিঅ'টো এইখিনিলৈকে সমাপ্ত কৰিব বিচাৰোঁ। তো যদি আপোনালোকৰ ভাল লাগে এই ভিডিঅ'টো, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ নেক্সট ভিডিঅ' ইয়াৰে পৰা পাব, চাই থাকক আপোনালোকক। ময়ো দিম, কালি পৰহি মানে আপলোড দি দিম, আপোনালোকে চাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট ভিডিঅ' আহি আছে, হৈ আছে।